বিহু পালেহিয়ে নহয় জেতুকা গুচাই আছোঁ হাতত ল'বলৈ। যোনটো বস্তু মই আটাইতকৈ ভাল নাপাওঁ সেইটো বস্তুৱে আজি ভিডিঅ' কৰিবলৈ হাতত লৈ ৰাতি হ'ল আৰু মায়ে ইতিমধ্যে পিঠা পুৰা আৰম্ভ কৰিলেই। এয়া আমি মালপুৰা পুৰি আছোঁ। 4টাত উঠা কথা আছিলে কিন্তু 5টাই বাজিলে। ককাই কিন্তু মই ভাল নোপোৱা বস্তুটোৱে আনি দিলে, গাহৰি মাংস। ভাবিলোঁ আজি টেবুলখনকে অলপ চফা কৰি লওঁ। এয়া মোৰ টেবুল ৰেডি। সৌৱাতনো কি সময় কৰিছে? বা মই নোখোৱা বস্তুটোৱে কাটিছে। লগতে আমাৰ হাঁহৰ কণী যুঁজ আৰু ফাৰ্মৰ কণী যুঁজ চলি আছে। মায়ে নামঘৰত চাকি জ্বলালে, মোৰো পঢ়া টেবুলত মই ধূপ এডাল জ্বলাই ল'লোঁ। এয়া আমাৰ 18টা কণী নভগা আৰু 13টা কণী ভগা। এপিলেট আনিছিলোঁ, ইকুৱেল থাকি গ'ল ভাই। পথাৰলৈ গৈ দেখিলোঁ পথাৰত দেখোন পানীয়ে নাই, যিহেতু বৰষুণ নহ'ল। এইবাৰ গৰু গাই ক'ত থ'ম? ঘৰ গাই গম পালোঁ আমাৰ পিঠা পনাসমূহ ৰেডি আৰু লগতে জলপান। খাই পিনি পাপাই মই মাংস আনিবলৈ ওলালোঁ। ইয়াত পিছে দোকানবোৰ বন্ধ, সেইকাৰণে অলপ দূৰলৈ যাব লাগে। ঘৰলৈ মাংসখিনি লৈ আনিলোঁ। আহকচোন এইখিনিকে আমি বনাওঁ। তেল দিলোঁ, মেৰিনেট হৈ থকা মাংসখিনি দি দিলোঁ, মছলাসমূহ দি দিলোঁ আৰু লগতে এটা গ্ৰেভি দিছোঁ দেই। বনি যোৱাৰ পিছত আমাৰ আইটেমখিনি এনেকুৱা দেখি। অকণমান ক্ৰীমত চিজ দি পিনি ওপৰত ধুনীয়াকৈ দেখুৱাবলৈ দিছোঁ। নেক্সট আইটেমটো আছে আমাৰ ব্ৰইলাৰী। এইটো কিন্তু জোল হ'ব। 4টা কণী ভাজি লৈছিলোঁ। সেই যে ভগা কণীকেইটা আছিলে তাৰে কিন্তু আমি গোটেইখিনিয়ে পাপাই মই একেলগে একেচাতে খাই পেলালোঁ। এয়া আমাৰ সকলো আইটেম ৰেডি হৈ গ'ল। এয়া লগতে গাহৰিও। সন্ধিয়া বেলিকে এই জুইকুৰা ধৰাটো নিয়ম। সেইকাৰণে এই জুইকুৰা ধুই উঠি আমি নহৰু গুচাব লাগিব। এই যে ঘৰৰ চাৰিওপাশে পানী ছিটিয়াই সেইকাৰণে। ৰাতিলৈ আকৌ বিহু হৈ যায়। মাইকী মানুহ উপভোগ কৰি লওক ৰাইজ। তাৰ পিছৰ বিহু দিনকেইটাত কি কৰিলোঁ জানিবলৈ নেক্সট ভিডিঅ'ত চাব। থেংকছ ফৰ ৱাচিং।